ভালকে পঢ়া শুনা কৰ এইবাৰ মেট্ৰিকহে দিছ আকৌ হাই ছেকেণ্ডেৰীটো ভালকে পঢ় এতিয়া ফাৰ্ষ্ট ডিভিজন পাইছ লেটাৰ ডিষ্টিংশ্যন পাব লাগিব মই দেখা নাই ডিষ্টিংশ্যন পাম বুলি এখন বাইক দিলে মই এতিয়া মোৰ মেট্ৰিক পৰীক্ষা দিলে মোক মোবাইল লাগিবই মই নাজানো হাই ছেকেণ্ডেৰী দিয়া মই হাই ছেকেণ্ডেৰী বাইকখন দিছে মোবাইল লাগিবই মোক নাজানো মই মোৰ মেট্ৰিক পৰীক্ষা দি দিলে চবেই মোবাইল লৈছে মোৰ মোবাইল ল'মেই নহ'লে মই নুবুজিবি আকৌ এনেকে নকৰিবি আকৌ আমাৰ পইচা হাই ছেকেণ্ডেৰী বাইক এখন আনিব পাৰিছে মোৰ কি মেট্ৰিক পৰীক্ষা দি বাই মোবাইল আনিব নোৱাৰিব নেকি অ মা ভাই এইবিলা তো কালে কি হৈ আছে ৰে ই হয় নালি ফাটি ফাটি চিঙাইছা দুটা এই কি হৈছে কথা কৈছ না ইয়াক মোবাইল লাগে বোলে মোবাইল লাগিবই তাক হাই ছেকেণ্ডেৰী পৰীক্ষা দি বাইক এখন দিব পাৰিলি অ জধু অ মধু মোক মোবাইল লাগিব তেনেকৈ যদি কাজিয়া কৰিছ ঘৰখন কেনেকুৱা লাগিব তহঁতে কিমান মৰম চেনে ডাঙৰ দীঘল কৰিছো তহঁতি এতিয়া কাজিয়া লাগি থাকিলে নহ'ব নহয় নিজনে কথা ইয়াক মোবাইল লাগে মোক পৰীক্ষা দিলো মেট্ৰিক পৰীক্ষা দিলো ভাল ৰিজাল্ট কৰি লৈছে মোক মোবাইল এটা দিব লাগে মানে তাৰ পিছত হাই ছেকেণ্ডেৰী দি বুলি বাইক কৈছো হাই ছেকেণ্ডেৰী ভালকে দে নহ'লে মই ওলাই যামগে মই বেকেনা কাটি যাম নহয় অ জধু অ মধু শুন হেই তোৰ বাপে এতিয়া ঘৰত নাই নহয় কেৰেলাত আছে কাম কৰি আছে ইমান কষ্ট কৰি পিনি কেৰেলাত কাম কৰিছে তহঁতি দুটা এনেকে কৰি থাকিলে কি হ'ব হয় জধু তইও ডাঙৰ ল'ৰা হলি তইও ডাঙৰ তহঁতি দুটা মিলি থাকিলে হ'ল আৰু এতিয়া তহঁতক গাড়ী এখন লাগে কৈছে মটৰ চাইকেল এখন লাগে কৈছ মোবাইল লাগে বুলি কৈছে মই ক'ৰ পৰা কিনিলো হ নাই 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 এই ইয়াৰ কথাটো কিছু কথা মোৰ মতে মোবাইল বেছি দামী মোবাইল নালাগে 8,000 মোবাইল এটা হ'লে হ'ব তাক 7,000 টকা দিব পাৰিছে 80,000-90,000 টকা মোৰ মোবাইল এটা দিব নোৱাৰিবা নে মা এতিয়া এইটো আলোচনা কৰি থাকিলে মোৰ বাপে এটা ফোন মাৰিব লাগিব মোৰ হাতত পইচা পাতি নাই নহয় এতিয়া থাকিলেহে মই তহঁতক দিম বাপেহে পইচা পাতি দিয়ে মইনো ক'ৰ পৰা পাই দিম জানো মই লাগিব ৰ ইমান হুলস্থুল কৰি নাথাকিব অ জধু হেই মোবাইলটো উলিয়াচোন বাপে এটা ফোনটো কৰচোন হ'ব স্পিকাৰ দিছিব মা কি ফোন জানো মা ফোন দিছে অ আহো ধৰিব যা হেল্ল' কি কৰি আছা এতিয়া ফ্ৰী আছা নে অ হেৰি নহয় আমাৰ ঘৰখনত একেবাৰে গণ্ডগোল হৈ গৈছে নহয় একদম জধু আৰু মধু একেবাৰে একদম মানে হাল্লা কৰি দিছে নাজানো আৰু তই হেৰি কৰি ল কি বোলে হেনো হেৰি মধুৱে লাগে বোলে হেনো স্কিন টাচ লাগে বুলি কৈছে জধুক দিয়াৰ কাৰণে সিও মানে স্কিন লাগে বুলি কৈছে অ ল বাপে কথা পাতি কৈছে ল অ দাদা মোক ফোন এটা লাগে মায়ে এবাৰ ভালকে ভাল ৰিজাল্ট হ'ল নহয় পাছ কৰিলোঁ নহয় মই দাদা মেট্ৰিক পাছ কৰি মোবাইলো দিলি হাই ছেকেণ্ডেৰী পাছ কৰি বাইকো দিলি মোক কি মোবাইল এটা নিদিবি নেকি মোবাইল এটা দিব লাগিব মই এইবিলাক একো নাজানো মোৰ মোবাইল লাগিবই না মোক মোবাইল লাগিবই মই একো নাজানো মই যোৱা পাহৰ মই অলপ ঘৰত নাথাকিম বাহিৰলৈ গুচি যাম এতিয়া কেৰেলা কেলে এনেকৈ কথা কৈছে মেট্ৰিক পাছ কৰিলোঁ বুলি কোৱা শুনিছা নহয় এবাৰ কৰিছোঁ কৈছোঁ নহয় মেট্ৰিক পাছ কৰিলোঁ এবাৰ ৰিয়েলমি এটাকে দি দিম আৰু এই হেৰিয়ৰ দোকানত এই কি বুলি কয় মোবাইল দিম বুলি কথা কলি হয় এতিয়া মোবাইলৰ পইচা দিব লাগিব নহয় ক'ত ভৰাই দিবি অ একাউণ্টটো ক'ত দিব লাগিব হোৱাটছআপ কি হোৱাটছআপতো পাই নেকি অ এই হোৱাটছআপটো কেনেকুৱা আকৌ ভৰাই দিব আমি গম পাইছোঁ বাৰু হোৱাটছআপ কিবা ল'ৰাকেইটা সুধি ল'বি ল'ৰাকেইটাক কৈ দিম বাৰু হেৰি ভৰাবলৈ কৈছে কি বা আছে বা ওচৰতে বহি আছে অ দে অ দাদা অ একাউণ্ট নাম্বাৰ হোৱাটছআপ পঠিয়াই দিম বাৰু হ'ব নহ'লে ভালকৈ থাকিবা দেই অ মা দাদা পইচা দিম বুলি ক'লে নহয় এতিয়া তুমি গৰমে গৰমে বোলে ভাত একদম বহাই ৰাখিবা ভালকৈ ভাবিবা দেই হ'ব মই গৈ আছোঁ ভালকৈ